হেল্ল' এভৰিৱান, মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি দাদা নবৌ মই আৰু মানুহজন পূজা চাবলৈ বুলি আহিলোঁ। আৰু আজি আপোনালোকক আহকচোন বৰপথাৰ পূজা দেখুৱাওঁ। আৰু আজি হৈছে মহাষ্টমী যদিও যোৱাবাৰতকৈ মানুহ পিছে কম দেই। আৰু এয়া হৈছে আমাৰ পূজা মণ্ডপ। আৰু দেখিছেনে মা দুৰ্গাৰ ওচৰত যিমানহে মানুহ ভিৰ, সেইবাবে আপোনালোক কাঠৰ পৰা দৰ্শন কৰাই দিছোঁ আৰু দেই। ইফালে চাই থাকোঁতে আকৌ পূজা মণ্ডপৰ কাষতে থকা দোকানখনলৈ আমাৰ চকু পৰিল। আৰু নবৈ মই ৰখিব নোৱাৰি একেচি দোকানখনৰ কাষ পালোগৈ দেই। আৰু ইয়াত দেখিছেনে ইমান ধুনীয়া ধুনীয়া বস্তু ওলমাই থোৱা আছে, কিন্তু বস্তুৰ যিহে দাম শুনি দুইজনী পলালোঁ। ৰ'ব বস্তুৰ পিছৰ কথা, প্ৰথমতে পেট পূজাটো মেইন নহয় জানো। আৰু সেইবাবে আহি পাই গ'লোহি ডাইৰেক্ট ৰেষ্টুৰেণ্ট। আৰু ৰেষ্টুৰেণ্টত আহি দেখিলোঁ ইয়াতো মানুহ যিহে ভিৰ। আৰু অৰ্ডাৰ দি এয়া আমি দুটা বহি আছোঁ। আৰু আধা ঘণ্টামানৰ পিছত ফাইনেলি আমাৰ এয়া অৰ্ডাৰ আহি পাই গ'লহি। আৰু আমি খাই লওঁ দেই। আৰু খাই কৰি হোৱাৰ পিছত আমি ওলালোঁ বেলেগ এভাগ মণ্ডপলৈ বুলি। আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে। আৰু ইমান ধুনীয়াকৈ সজোৱা দেখি নবৌ লাগি গ'ল ফটো মৰাতে। আৰু দেখিছেনে এইভাগ মণ্ডপ ইমান ধুনীয়াকৈ সজাইছে। আৰু আমাৰ বৰপথাৰ পূজা চাবলৈ মাননীয় বিধায়ক মহোদয় আৰু আশীষ দাদাও আহিল দেই। আৰু এয়া কিবা কিবি বস্তু অলপ লৈ আমি ওলালোঁ ঘৰলৈ বুলি। আৰু মোৰ ব্লগটো ইমানতে সামৰণি মাৰোঁ। আকৌ লগ পাম নেক্সট ব্লগত। আৰু মোৰ ব্লগটো চাই আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। বাই বাই।